হেল্ল' বন্ধুসকল, আপোনাৰ মনত কেতিয়াবা এনেকুৱা এটা প্ৰশ্ন উদয় হয় নেকি যে আপোনাৰ মোবাইলটোত মোৰ বেলেগ চাৰ্জাৰ লগালে মোবাইলটো বেয়া হৈ যাব, ৰাতি মোবাইলটো চাৰ্জ লগাই থ'লে মোবাইলৰ চাৰ্জৰ বেটেৰীটো বেয়া হৈ যাব আৰু 100% চাৰ্জ কৰিলে মোৰ মোবাইলটোৰ বেটেৰীটো বেয়া হৈ যাব। এনেকুৱা প্ৰশ্ন কিছুমান আপোনাক মনত মানুহে ভৰাই দিব পাৰে। ঠিক আছে, মই জৰুৰী পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আপোনাক যে জনাওঁ, আপুনি যদি মোৰ চেনেল নতুন হয় তেনে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি অল নটিফিকেশ্যন ক্লিক কৰক। আৰু বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে মোৰ ইণ্ট্ৰ'টো লগাই লওঁ। হেল্ল' বন্ধুসকল, আপোনাৰ মনত নানা ধৰণৰ মানুহে নানা ধৰণৰ প্ৰশ্ন মনত ভৰাই দিব পাৰে আপোনাৰ মোবাইলৰ চাৰ্জিঙৰ ওপৰত লৈ। আপোনাক ক'ব যে আপোনাৰ মোবাইলটোত যিডাল চাৰ্জাৰ আহিছে লগত সেইডাল চাৰ্জাৰে ব্যৱহাৰ কৰক, বেলেগ চাৰ্জাৰ কোনো ইউজ নকৰিব। ঠিক আছে, প্ৰথম প্ৰশ্ন। ছেকেণ্ড প্ৰশ্নটো ক'ব যে আপুনি ৰাতি মোবাইলটো চাৰ্জ দি কেতিয়াও আপুনি নুশুব। 3 নম্বৰ প্ৰশ্নটো হৈছে যে আপুনি কেতিয়াও 100% চাৰ্জ নকৰিব, হয়নে? সেই প্ৰশ্নকেইটা উত্তৰ দিবলৈ আজি মই সুৰজ আপোনাৰ ওচৰতে নতুন ভিডিঅ' বনাইছোঁ। জনাম যে আপোনালোকক সেই নতুন কথা কিছুমান প্ৰশ্ন আপোনাৰ মূৰত যে ভৰাই দিয়ে তেনে উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো এইটো কাৰণে বনোৱা হৈছে যে আপোনালোকৰ নতুন হয়তো আগৰ মোবাইলবোৰত আছিলে তেনেকুৱা কিছুমান কথা, যিটো কথা আপুনি মোবাইল চাৰ্জ দিলে আপোনাৰ বেটেৰীটো চাৰ্জ হোৱাৰ পাছতো আপোনাৰ মোবাইলটো পুনৰ চাৰ্জ হৈ থাকে, হয়নে? তেনেকুৱা এটা আপোনাৰ আছিলে আগত যিবোৰ মোবাইল আছিলে। যিটো নতুন মোবাইল আহিছে আপগ্ৰেড হয়, যিবোৰ এতিয়া আহি আছে মোবাইল যিবোৰ আপুনি চলাই আছে, ভিভ', অ'প', চেমচাং, নতুন যিবোৰ আহি আছে, তেনেবোৰ মোবাইলত কোনো ধৰণৰ আপুনি চিন্তা দৰকাৰ নাই। ঠিক আছে, আপোনালোকক জনাওঁ যে আপোনালোকে যে ভাবে আগৰ পুৰণা মোবাইলবোৰৰ দৰে যে আপুনি চাৰ্জ দি ৰাখিলে মোবাইলটো চাৰ্জ হৈয়ে থাকিব 100% হ'ব, কিন্তু সেইটো সম্পূৰ্ণ মিছা কথা। আপোনালোকে বহুতে ক'লেও আপুনি শুনিছিলে, কিন্তু আগত শুনিব, এতিয়া মোবাইলত ইউজ নকৰিব। আগৰবোৰ মোবাইলত আছিলে হয়, এতিয়া বোলে এনেকুৱা কিছুমান নিয়ম কৰি দিছে যে আপোনাৰ যদি মোবাইলটো আপুনি চাৰ্জ দি থাকে, চাৰ্জ দি থকা অৱস্থাত যেতিয়া আপোনাৰ ফুল চাৰ্জ হ'ব অট'মেটিকলি কাট হৈ যাব আপোনাৰ যেতিয়া চাৰ্জিং বৰ্ডৰ পৰা অট'মেটিক আপোনাৰ মোবাইলে ছাপ্লাই নিদিয়ে, বন্ধ কৰি দিব আপোনাৰ ছাপ্লাই। চ' সেইটো কথা মই আপোনাক কৈছোঁ যে আপুনিও এইটো কথা নাজানিব পাৰে। যদি নাজানে ঠিক আছে, তলত ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো, অল নটিফিকেশ্যন ক্লিক কৰি এটা কমেণ্ট মাৰি দিবলৈ নাপাহৰিব। চ' বন্ধুসকল, নেক্সট কথাটো হ'ল যে আপুনি চাৰ্জিং কৰি মোবাইল ইউজ নকৰিব গেম খেলিবলৈ এক্সেট্ৰা কৰিবলৈ। ঠিক আছে, এইটো কথা সকলো তৰফৰ পৰা চাবলৈ গ'লে মিছাও হ'ব পাৰে, সঁচাও হ'ব পাৰে। ঠিক আছে, কিন্তু আপোনাৰ ওপৰত ডিপেণ্ড কৰিব যে আপুনি মোবাইলটো চাৰ্জিং লগাই কিমান ব্যৱহাৰ কৰিছে। ঠিক আছে বন্ধুসকল, আকৌ জনাইছোঁ যে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব যে আপুনি মোবাইলটো লগাই কিমান সময় ব্যৱহাৰ কৰিছে, হয়নে? আপুনি এইটো ধ্যান ৰাখিব যে আপুনি চাৰ্জৰ লগাই গেম খেলক, কোনো প্ৰব্লেম নাই, কিন্তু এটা কথা মনত ৰাখিব যে আপোনাৰ মোবাইলটো হিট প্ৰডিউচ নকৰে। ঠিক আছে, যেতিয়া আপোনাৰ মোবাইলটো হিট প্ৰডিউচ হ'ব আপোনাৰ মোবাইলটো বেক কভাৰখনে আপোনাক ওলাব দিয়ে। আৰু এটা কথা মনত ৰাখিব যে আপুনি এটা চাৰ্জ দিওঁতে, কথাটো মনত পৰোঁতে কৈ দিছোঁ, চাৰ্জ দিওঁতে যে আপোনাৰ মোবাইলটো যেতিয়া আপোনাৰ চাৰ্জ এড কৰে আৰু তেতিয়া চাৰ্জ এড কৰাৰ লগে লগে আপোনাৰ মোবাইলটো হিট প্ৰডিউচ কৰে। ঠিক আছে, হিট প্ৰডিউচ কৰিলে কি হ'ব, আপোনাৰ বেক কভাৰটো সদায় আঁতৰাই ল'ব। মানে ইমানে ভাল হ'ব যে, কাৰণ যিটো হিট প্ৰডিউচ হ'ব তাৰ ওলাই গুচি যাব আপোনাৰ। আৰু যদি বেক কভাৰটো লগাই থোৱা থাকে বা আপোনাৰ ফ্লিপ কভাৰটো লগাই থোৱা থাকে, তেতিয়া কি হ'ব, আপোনাৰ হিট প্ৰডিউচ কৰিব মোবাইলটোৱে। হিট প্ৰডিউচ কৰাৰ লগে লগে আপোনাৰ পুনৰ আকৌ হিট প্ৰডিউচ কৰি বেক কভাৰ টাচ কৰি আকৌ পুনৰ আপোনাৰ মোবাইলত লাগি যাব, তেতিয়া আপোনাৰ মোবাইলৰ বেটেৰী ডেমেজ হোৱাৰ চান্স থাকে। চ' ছেকেণ্ডটো হৈছে আপোনাৰ কয় যে আপোনাৰ নানা ধৰণৰ চাৰ্জাৰ আপোনাৰ নিজৰ লগত অহা মোবাইলটো চাৰ্জাৰডাল বেলেগৰ তাত ইউজ নকৰিব, বা আপোনাৰ মোবাইলটোত অহা চাৰ্জাৰডাল আপুনি ইউজ কৰিব, বেলেগক চাৰ্জ কৰিব নিব বা বেলেগৰ চাৰ্জাৰ লগাই আপুনি ইউজ নকৰিব, হয়নে? বন্ধুসকল, পুনৰবাৰ কওঁ যে আপোনালোকক সেইটো আপোনাৰ এতিয়া বৰ্তমান কৰিব পাৰে, কাৰণ এতিয়া চব প্ৰায়বোৰ চাৰ্জাৰতে আপোনাৰ ফাষ্ট চাৰ্জিং মুডটো দিছে। ঠিক আছে, ফাষ্ট চাৰ্জিং মুডটো এনেকুৱা ভাল হৈছে যে আপোনাৰ কম সময়তে আপোনাৰ মোবাইলটো ফুল চাৰ্জ হ'ব পাৰে। ঠিক আছে, আৰু নেক্সট কৈছোঁ যে আপোনাৰ যিবোৰ আপোনাৰ নৰ্মেল চাৰ্জাৰ কিনিবলৈ পায় 100 টকাত বা 200 টকাত, মানে নৰ্মেল চাৰ্জাৰ যিবোৰ ফকতীয়া চাৰ্জাৰ হয়, সেইবোৰ কিনিলে কিন্তু আপোনাৰ মোবাইলৰ বেটেৰীটো ডেষ্ট্ৰয় হোৱা চান্স থাকে আৰু ফুটি যোৱাৰ চান্স থাকে, হয়নে? বহুত কেছ শুনিছে তেনেকৈ ফুটি যোৱা, কিন্তু সেইবোৰ নাম নলওঁ বাৰু, কোনবোৰ ব্ৰেণ্ড হয় বাদ দিয়ক বাৰু সেইবোৰ। আৰু আপোনালোকক কৈছোঁ যে সেইবোৰ নিজৰ কথা হয়, আপুনি নিজৰ চাৰ্জাৰডাল নিজে ইউজ কৰিলে ভাল কথা, কিন্তু আপুনি কেতিয়াবা এনেকুৱা সময়ত ইউজ কৰিবলৈ বাধ্য হ'ব লাগিব সময়ত আপোনাৰ ওচৰত চাৰ্জাৰডাল নাই লগত, হয়নে? সেই চাৰ্জাৰডাল নথকা সময়ত আপুনি অবভিয়াছলি আপুনি বেলেগ এটা চাৰ্জাৰ ইউজ কৰিব লাগিব, কাৰণ আপোনাৰ মোবাইলটো চলাব লাগিব, হয়নে? মানে আপুনি চাৰ্জাৰ ইউজ কৰিব পাৰিব, যিটো এনেকুৱা এটা চাৰ্জাৰ ইউজ কৰিব যিটো ফকতীয়া চাৰ্জাৰ ইউজ নকৰি আপুনি নিজৰ মানে ফাষ্ট চাৰ্জিং এডাল ইউজ কৰক। আৰু আপুনি এটা কথা চিন্তা কৰিব, আপোনাৰ মোবাইলটোত চাৰ্জাৰডাল যিমান পাতলা হ'ব, মানে যিমান ক্ষীণ হ'ব, যিমান ফাষ্ট চাৰ্জিং আপোনাৰ ল'ব মোবাইল। আৰু মানে আপুনি এটা কথা মনত ৰাখিব, চাৰ্জ দি থোৱাৰ সময়ত আপুনি
এনেকুৱা জেগাত থ'ব আপোনাৰ হিট প্ৰডিউচ হোৱাৰ লগে লগে মোবাইলৰ হিটখিনি বাহিৰলৈ উলিয়াই দিব পাৰে যাতে আপোনাৰ খুন্দা খাই আকৌ মোবাইলটোত আহি টাচ নকৰে ঠিক আছে বন্ধুসকল এইটো আপুনি কৰিব পাৰে ছেকেণ্ড কথা যে আপুনি আপোনাৰ মোবাইলটো চুইচ হ'বলৈ দিয়ে বাহিৰ কৰিবলৈ দিছে কিন্তু এটা কথা মনত ৰাখিব যে মোবাইলটো এনেকুৱা জেগা নথ'ব য'ত থ'লে আপোনাৰ হিট মানে আপোনাৰ এখন টকীয়া ওপৰত ধৰি লওক আপোনাৰ এখন বিচনাৰ ওপৰত তেনেকৈ নথ'ব এনেকুৱা জেগাত থ'ব আপুনি যে আপোনাৰ মোবাইলটো তাত থ'লে হিট প্ৰডিউচ কৰি তললৈ গুচি যাব পাৰে হয়নে বন্ধুসকল আৰু এটা কৰিব পাৰে মোৰ এই চেনেলটো তলত ছাবস্ক্ৰাইব কৰি লৈ ৰঙা বটনটো সেউজীয়া কৰিব পাৰে অল নটিফিকেশ্যন ক্লিক কৰিব পাৰে বন্ধুসকল আকৌ যে কওঁ আপোনালোকে কয় যে চাৰ্জিঙৰ সময়ত আপুনি কোনো গেম খেলিব নাই সেইটো নিশ্চয় আপোনাক ক'লোঁ নেক্সটটো হৈছে আপোনাৰ 2 নম্বৰ চাৰ্জাৰ ব্যৱহাৰ নকৰিব আৰু 3 নম্বৰ কথাটো হৈছে যে 100% চাৰ্জ কৰিলে বোলে আপোনাৰ মোবাইলটো বেয়া হৈ যায় হয়নে বন্ধুসকল পুনৰ জনাইছোঁ যে আপোনাৰ কোনো ধৰণৰ মোবাইলত আজিকালি এনেকুৱা এটা ফিচাৰ্ছ দিয়া নাই যিটো আপোনাৰ 100% চাৰ্জ হোৱাৰ লগে লগে অট'মেটিক আপোনাৰ কাট হৈ যায় মোবাইলৰ পৰা ঠিক আছে আপুনি চাৰ্জ যিমান দি থাকিব 90% আজি আপুনি এটা কাম কৰিব পাৰে আপোনাৰ মোবাইলটো আপুনি 100% নকৰিব পাৰে 50% কৰি থ'ব পাৰে আপোনাৰ চাৰ্জলা ঠিক আছে আপোনাৰ মোবাইলটো চাৰ্জ দিলে 50% চলাই 50% কৰিলে আপুনি 1 ঘণ্টা আকৌ ইউজ কৰিলে বা আপোনাৰ ওপৰত সময় ডিপেণ্ড কৰিব কিমান সময় আপুনি চলাই গেম খেলিলে হয়তো আপোনাৰ সোনকালে পুনৰ বেটেৰীটো শেষ হ'ব পাৰে ঠিক আছে তেনেদৰে আপুনি দুটা কাম কৰিব পাৰে 50% চাৰ্জ কৰি পুনৰ খেলিব পাৰে গেম চেম খেলি মেলি আকৌ পুনৰ 50% কৰি আকৌ আপোনাৰ টাইমটো এনেকৈ অলপ কম সময়ত চাৰ্জ হ'ব কাৰণ 50% কৰি অলপ এনজয় কৰি ল'লে আৰু আকৌ অলপ পাছত 50% দিলেও কৰিব পাৰিলে কিন্তু 100% কৰা এটা কথা আপোনাক কৈছোঁ হয় বাৰু মানুহবোৰে ঠিকেই কয় বা আপোনাক তেনেকৈ মগজত ভৰাই দিব পাৰে কি 100% চাৰ্জ কৰিলে আপোনাৰ বেটেৰীটো ফুল হ'লে বেয়া হৈ যায় তথাপিও আপুনি 100% চাৰ্জ নকৰি সদায় 97 ইউজ কৰক ময়ো তেনেদৰে কৰোঁ 100% নকৰি 97ত ৰাখি দিওঁ যাতে আপোনাৰ 2% এয়াৰৰ বাবে মই ৰাখি থওঁ ইমানেই আছিলে ভিডিঅ'টো কেনে পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে আপোনাৰো পৰিয়ালৰ কোনোবাই জানক এই কথাটো ন কি কয় আপোনাৰ বন্ধু বান্ধৱীও জানক আপুনিও জানক আপোনাৰ ঘৰৰ মানুহেও জানক মোবাইলৰ বেটেৰী 2 দিনমান যাওক ঠিক আছে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন ক্লিক কৰক আৰু এটা তলত কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ গাইজ লভ ইউ অল বাই বাই